জুবিন গাৰ্গে কাক ভয় কৰে? মই ঘড়ীটো ভয় কৰোঁ। কিয়? টাইম। মই ইমান ৰিলিজিয়াছ নহয়, মই ভগৱান চগৱানত ইমান বিশ্বাস নাই। মই ঘূৰি নুফুৰো তেনেকে। সময়লৈ ভয় লাগে। সিহঁতি ঘৰত পূজা চূজা পাতিলে মই নাথাকোৱেই, মই লাষ্ট মুহূৰ্ত অকণ লওঁহি। চ' কিন্তু মোক ঘড়ীটো ভয় কৰে। মই ভাবোঁ যে টাইম ইজ গড। সময় সলনি কৰি দিয়ে মানুহ ফটককে 1 ছেকেণ্ডত। চ' সময়টোহে আচলতে ভগৱান। সময়লৈ ভয় লাগে। বুদ্ধই কয় সময়লৈ ভয় লাগে। সময়লৈ ভয় কৰোঁ। আকবৰ আৰু বীৰবলৰ এটা কাহিনী আছিলে। এই সময় পাৰ হৈ যাব বুলি আকবৰে বীৰবলে লিখি দিলে। যিকোনো সময়ত বোলে চালে ভাল হয়, এই সময় পাৰ হৈ যাব, ভাল সময় পাৰ হৈ যায়, বেয়া সময় পাৰ হৈ যায় বুলি কয়। পাৰটো হৈ যায়, এনেও সময়টো পাৰেই হৈ যায় গোটেই জীৱনটো। এভৰি ছেকেণ্ড গৈ আছে। চ' ইউ আৰ লুজিং চামথিং। কথাটো সেইটো। আজি গম পালে ইউ আৰ নট গেইনিং এনিথিং, ইউ আৰ লুজিং। ভাল লাগিল। সময়লৈ ভয় কৰে জুবিন গাৰ্গে, তাৰ বাহিৰে কাকো ভয় নকৰে।